গাইছ ওয়েলকাম বেক টু চ্যানেল কুমাৰীৰ বক্স আগতে ভিডিঅ' আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ ভূটানত আৰু ভূটানত কিবা কানি চাই আহিলোঁ। আপোনালোকক দেখাওঁ তেনেহ'লে ভিডিঅ'টো একদম গুৰুৰ পৰা আৰম্ভ কৰোঁ। বলক যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ বলক এনেদৰে আমি ওলাই পৰিছিলোঁ গোটেইকেইটা মানে ভূটানলৈকে। মানে এতিয়া মানে আহিলোঁ আগত অলপ আগত ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো অলপ ভিউ পইণ্ট লৈ পিনে আৰু ভালেখিনি বেছিও আৰু অলপ যাব লাগিব। বেছি দূৰ নহয় ভূটান তামোলপুৰৰ পৰা যদিও ভূটানলৈ যাম বুলি ওলাই আহিছোঁ, কিন্তু এতিয়ালৈকে কনফাৰ্ম নহয় যে সোমাব পাৰিম নোৱাৰিম। কিন্তু আধাৰ কাৰ্ড লৈ আহিছোঁ আৰু জানা মতে কিন্তু আধাৰ কাৰ্ড দিলে সোমাব দিয়ে, কিন্তু আজি কি কৰে গম নাপাওঁ। বাকী যাই চাওঁ কি হয় চাই থাকক ভিডিঅ'টো। আৰু এইফালে তেলটো ভৰাই লওঁ, যিহেতু ভূটানলৈকে যাব লাগিব। অলপ কম আছে গাড়ীত তেল, মাৰি ল'লোঁ আৰু সেই তেতিয়াৰ পৰা যাই আছোঁ পাৱাই নাই। কেতিয়া যাই পাম আৰু মানে 10-15 কিলোমিটাৰমান আছে। যাই আছোঁ চাই থাকক। আৰু মোৰ পিছফালে যি দেখি আছে এইটো হৈছে নদী, পাগলা দিয়া নদী, কিন্তু বৰ্তমান পানী চানী নাই, শুকাই আছে। আৰু আগত চাওক এইবোৰ পাহাৰবোৰ আছে, ভূটানৰ পাহাৰবিলাক। এই ভাই কিয়া নাজাৰাই। পিছফালে চাওক কেলে চব আৰ্মি কেম্প। ইয়াতে মানে আৰ্মিবিলাকে ট্ৰেইনিং কৰে, মানে তাতে মানে পিষ্টল দি মানে গেলে শ্বুট চলি থাকে দেখিব পাৰিছে। ইয়াতে তম্বু টানি আছে সকলোবোৰে। ৱাও বাপৰে বাপ। আৰু এইখিনি ঠাইত বোলে ৰাতি হাতী ওলাই দেখিছিলে জংঘল, মানে হাতী ওলাই আহে। মোৰ চাৰিওফালে মানে চাহ বাগান আৰু এইফালে চাক কি কম আৰু শব্দ নাই। চাই থাকক আপোনালোকে, কেৱল চাই থাকক। আৰু এনেকৈ লাহে যাই আছোঁ, কিন্তু পোৱা নাই বৰ্তমানলৈকে। আগত চাগে টোল গেট আছে নে কি বুলি কয়, তাত আধাৰ কাৰ্ড জমা দি ভিতৰত যাব লাগিব। মোৰ চকুৰ আগত আছে ভূটানৰ গেট, এইটো পাৰ কৰি যাব লাগিব আমি ভূটানৰ ভিতৰত। বোলে বলক কি বস্তু লাগে চাওঁ। তাক লাইন পাতিব দি থৈ আহিছোঁ, এতিয়া গাড়ীখন লক কৰি থৈ ইয়াতে গাড়ীখন থৈ যাওঁ। মানে গাড়ীৰ RC লাগে, ই বোলে RC আনাৰ লগত, সেইকাৰণে গাড়ীখন ইয়াতে ভালকৈ লক কৰি থৈ যাওঁ। আৰু খোজকাঢ়ি যাম আৰু উপায় নাই। অলপ দেখাইছোঁ এতিয়া লাইন পাতি আছোঁ। এনেকৈ লাইন পাতি ভিতৰত যাই পিনে এনেকৈ আধাৰ কাৰ্ড দেখাই ভিতৰত যাব লাগিব। কেনেকৈ লৈ লৈছোঁ আধাৰ কাৰ্ড, এইখন দেখাই পিনে যাব লাগিব ভিতৰত। আৰু অলপ সময় পিছতে আমি এখন এণ্ট্ৰি কৰি দিম বেলেগ দেশত। তো কেনে এটা ফিল। আৰু আমাৰ দৰে প্ৰায় মানুহে আহিছে এনেকৈ ভূটান চাবৰ কাৰণে, অসমীয়া মানুহ। বাকী এনেকৈ লাইন পাতি আছোঁ, দেখিব পাৰিছে নে কিমান দীঘল এটা লাইন। বাকী ফুল্লি এক্সাইটেড, ভিতৰত যাই দেখাইছোঁ আপোনালোক, চাই থাকক। ইফালে ভূটান আৰু ইফালে ইণ্ডিয়া। ভূটান আৰু ফাইনেলি সোমাই আহিলোঁ ভূটানৰ ভিতৰত। এতিয়া আপোনালোক দেখাইছোঁ ঠাইবোৰ, চাই থাকক আপোনালোকে। গাড়ীখনৰ RC এটা বস্তু বুজি নাপালোঁ, এটা ইণ্ডিয়ান অইল কিয় লেখা আছে? এইটোতো ইণ্ডিয়া নহয় ন? আপোনালোকে কমেণ্ট কৰিবচোন, জানাই যে মই নাজানো বাৰু। আগত পাহাৰ এতিয়া দলঙেৰে খোজকাঢ়ি যাই আছোঁ, দেখিব পাৰিছে। আৰু এইফালে এইটো নদী, আৰু এইফালে দেখিব পাৰিছে ৱাও হোৱাট এ ভিউ গাইজ। এটা কথা ভাবিছেনে, আমি অসমৰ ভাৰতৰ বাহিৰত আছোঁ, এখন বেলেগ দেশত। কিবা এটা বেলেগ ফিল। য়েছ, ঘৰবিলাক চাগে কিবা এটা কি বেলেগ ধৰণৰ ঘৰ। ৱাও, খোজকাঢ়ি যিহেতু আহিছোঁ, অলপ বহি লৈছোঁ, ভাগৰ লাগিছে। তো আগত এইফালে কিবা দলং এখন আছে বোলে, চাই বেছি নাযাওঁ আৰু গাড়ী লৈ আহিলে বহুত খুলিলোঁ হয় নে কি? বল এইফালে দেখিব পাৰিছে এখন ষ্টেডিয়াম, আৰু ষ্টেডিয়ামৰ ভিতৰত তাৰ লোকেলবিলাকে খেলি আছে। আমি যিহেতু চিনি নাপাওঁ, নাযাওঁ দিয়ক। আমি এতিয়া উলমা দলং বিচাৰি আছোঁ। বাকী দাদা দুটাই লৈ যাই আছে আমাক। চিনখান দলং বিচাৰি আছিলোঁ, এইখন পাই গ'লোঁ। আগতে আছে এইখন দোকান নহয়, দলং একচুৱেলি দলং। আমি যাই আছোঁ এখন দলঙলৈকে, বনি থাকক ভিডিঅ'টোৰ লগত। মানে এইখন দলং যোনখন বিচাৰি আছিলোঁ সেই তেতিয়াৰ পৰা। ইয়াত দেখিব পাৰিছে। আৰু সিফালে এটা সৰু চাই নিজৰা আছে, এইটা নিজৰা বৈ আছে। এতিয়া চালোঁ ভালেখিনি ভূটানৰ ভিতৰত গাড়ী আনিলি আৰু ভালকৈ চালোঁ হয়, কিন্তু গাড়ী যিহেতু আনা নাই ভিতৰত। চ' এতিয়া চাওঁ ইণ্ডিয়াৰ গেটলৈকে যিমানখিনি পাৰিলোঁ দেখালোঁ আপোনালোকক। দেখিব পাৰিছে ভূটানৰ 10 টকীয়া নোট,
কবিন দাদাৰ ওচৰত আছিল আমি ভূটানৰ ৰাস্তা চিনাকি হৈ গ'লোঁ সুধি আহিছোঁ মানে হিন্দী বুজি পাই নাই ইয়াৰ মানুহবিলাকে তো আমি বেলেগ ৰাস্তা এটাতে ওলাই পৰিলোঁ সেইফালে শ্বৰ্টকাট আছিল আমি ইফালে গ'লে মানে দলংখন ফাৰ্ষ্ট পালোঁ কিন্তু আমি এনেকৈ গৈছিলোঁ আৰু এইফালে পিছৰ মই এখন শ্বৰ্ট ফিল্মৰ কাম কৰি আছোঁ সোনকালে আহি আছে আপোনালোকৰ মাজলৈকে তাকে সেই শ্বৰ্ট ফিল্মৰ শ্বট অলপ ইয়াতে লৈ দিলোঁ ভূটানত অলপমান ইউনিক কৰিম আৰু এবাৰ নে কি একদম মজা হ'ব দিয়ক চাব কিন্তু এতিয়া ভূটানৰ পৰা আহি গ'লোঁ আন্ধাৰতে ঘৰ আহোঁ যিহেতু ইয়াতে হাতী ওলাই বুলি কবিন্দা কৈছিলে সেইটো কাৰণে সোনকালে যাব লাগিব ৰাতি মানে হাতী ওলাই ইয়াতে তো ভূটানত দেখালে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ বাকী কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক নকৰিব নাপাৰিব আৰুতো ক'ব নালাগে ছাবস্ক্ৰাইব কৰিব কথা ছাবস্ক্ৰাইব কৰি দিব তোকে কৰি দিয়ক জল্দি আৰু কমেণ্ট তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয়